हेलो एवरीवन आशा কৰিছো সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো আজি আপোনালোকলৈ লৈ আহিছো এটা জুস নাইবা আপোনালোকে যদি শেক বুলি ক'ব বিচাৰে শেক বুলি ক'ব পাৰে যেটো হৈছে সাতুগুৰিৰে বনোৱা এটা জুস যেটো জিমত যোৱা সকলে শেক হিচাপে ব্যৱহাৰ কৰিব পাৰে কাৰণ ইয়াত বহু পৰিমাণৰ প্ৰটিন থাকে তো স্টাৰ্ট কৰি দিছো প্ৰথমে এক গ্লাস ঠাণ্ডা পানী লৈছো তাত নেমু ৰস যেটো আপোনাৰ জোখ মতে মই এক গিলাসত এক পিছে নেমু দিছো ডাঙৰ নেমু তো আপোনালোকে তাৰ লগত যদি নিমখেৰে খাই ভাল পায় তো নিমখ দিব যদি চেনিৰে ভাল পায় তো চেনি ইউজ কৰিব পাৰে লগত তাত সাতুগুৰি 1.5 চামুচ মিক্স কৰি দিব ভালদৰে তাক মিহলালে শেকটো আপোনাৰ ৰেডি হ'ব লগতে জনাব বিচাৰিছো আমাৰ আইতাহঁতে কয় যে এই যোনটো জুস হয় এই জুসটো খালে পেট ঠাণ্ডা হৈ থাকে তো গৰমৰ কাৰণে ই বহুত ভাল আপোনালোকে ইয়াক বনাই ট্ৰাই কৰিব পাৰে খাই কেনেকুৱা লাগে জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই